ৰেডি লেডাৰ বনি গ'ল আমি এতিয়া ওপৰত যাম জখলা হৈ গ'ল নমস্কাৰ সবকে আজি আমাৰ ট্ৰি হাউচৰ ডে 3 কালিলৈকে আমি ইমানখিনি কমপ্লিট কৰিলোঁ বেছটো ওপৰৰ যোনটো আমি চাঙি দিছিলোঁ বা বেছ যোনটো বনাইছিলোঁ সেইটো আমাৰ কালি আধা হ'ল যিহেতু বাঁহ কালি শেষ হৈ গ'ল আজি আকৌ আহি আছে বাকী ওপৰত আৰু কি কাম হয় সেইটো পিছত হ'ব লেডাৰ বনাব আছে এইফালে লেডাৰডাল বনাই দিলে তেতিয়া আমি ওপৰত গৈ পেলাই কি হৈছে নহৈছে চাব পাৰিম তেনেহ'লে আমাৰ হৈ গ'ল এতিয়া চাংঘৰৰ বেছটো বনাই ৰেডি এতিয়া ইয়াত অকল এই ছাইডবোৰ বান্ধিব আছে এই ছাইডবোৰ বান্ধি এইটো আমি কাভাৰ কৰিব আছে বাকী উঠিব পৰা হৈ গৈছে আমি উঠিম অলপ দেৰি পিছত ইয়াত লেডাৰটো হৈ যোৱাৰ পিছতে আমি ওপৰত উঠি দেখাই আছোঁ বাকী বাঁহ আৰু আনিব লাগিব বাঁহ আনিলে হৈ যাব এই ছাইডবোৰ এইবোৰ আমি লগাব আছে এইবোৰ কাভাৰ কৰি দিলে দেখাত ধুনীয়া হ'ব এইবাৰ চাংঘৰলৈ উঠিবলৈ জখলা বনাইছোঁ তাৰমানে খটখটি জখলা বনাবলৈ লৈছোঁ জখলাৰ জোখ এই ভলুকা বাঁহৰে জখলা বনাম কিমান দিব গেপটো সেইটো ক'ব গেপটো এফুট দূৰত্বত দিছোঁ এফুট লেডাৰ ৰেডি এতিয়া আপোনালোকক দেখাওঁ এয়া ফিটিং কৰিবলৈ ষ্টাৰ্ট কৰিছে আৰু জেগাই সোমাব গ'ল আমাৰ ৰেডি লেডাৰ বনি গ'ল আমি এতিয়া ওপৰত যাম জখলা হৈ গ'ল ফাৰ্ষ্ট টেষ্টিং লেটছ সি অলৰাইট আমাৰ হৈ গৈছে এইটো চাংঘৰৰ এতিয়া আমি পোষ্ট দি আছোঁ এইটো হিচাপ কৰি আমি এতিয়া এই ওপৰত ৰেলিংটো দি আমাৰ ৰেডি হৈ গৈছে আৰু এয়া ছাপৰ্টৰ কাৰণে ছাইডেদি আমি ছাপৰ্ট দিছোঁ বাঁহে দিয়ে যাতে লৰচৰ নহ'বলৈ একদম ভাল আৰু অলপ মানুহ জঁপিয়াই মেলি দিলেও একো দিগদাৰী নাই